Hello, namaskar and welcome back to my channel. Bani Soikar channel লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আছো মই এটা ন্যাশনাল থিয়েটাৰ ফেষ্টিভেলত যিটো হৈছে লখিমপুৰ জিলাৰ ফুলবাৰীৰ এখন ভিতৰুৱা গাঁৱত এটা গ্ৰাম্য পৰিৱেশৰ মাজত হৈছে আৰু আজি আমি যেহেতু ইয়াতে শ্ব' কৰিবলৈ আহিলো আৰু ভাবিলো পৰিৱেশটো ইমান ভাল লগা আৰু যেহেতু ইমান ধুনীয়াকৈ সকলোখিনি অৰ্গেনাইজ কৰিছে অভিনৱ থিয়েটাৰে তো ভাবিলো আপোনালোককো চৌপাশৰ পৰিৱেশটো দেখাও তো বলক মই আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখাম এয়া হৈছে মূল প্ৰৱেশ দ্বাৰ আৰু প্ৰৱেশ দ্বাৰ মানে আসলতে এয়া ঘৰৰ চৌহদতে কৰা হৈছে মানে ঘৰৰ চোতালত এটো এটা অতি ব্যতিক্ৰম চিন্তাৰে সজোৱা হৈছে ইয়াত অস্থায়ীভাৱে মঞ্চ নিৰ্মাণ কৰা হৈছে এয়া মঞ্চ যথেষ্ট কষ্টৰে এনেদৰে আসলতে মঞ্চ নিৰ্মাণ কৰা হৈছে আপোনালোকে নিশ্চয় ধৰিবই পাৰিছে বাঁহৰ কাঠি কৰি পেলাই এনেকে ধৰণে বেৰ বনোৱা হৈছে আৰু আমাৰ ইয়াতে সেটৰ কাম চলি আছে অভিনৱ থিয়েটাৰে বহুত ধুনীয়াকৈ এই ন্যাশনাল ফেষ্টিভেলটি অৰ্গেনাইজ কৰিছে আৰু ইয়াত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা টীম আহিছে উত্তৰ প্ৰদেশ বিহাৰ অসমকে কেন্দ্ৰ কৰি বহুকেইখন ৰাজ্যৰ পৰা ইয়াত বিভিন্নটা টীমে অংশগ্ৰহণ কৰিছে আৰু বহুতো ভাল লগা নাটকৰ অনুষ্ঠান ইতিমধ্যে হৈ আছে আজি তৃতীয় দিন এয়া সন্ধিয়াৰ পৰিৱেশ নাটক আৰম্ভ হোৱাৰ আগৰ এয়া আপোনালোকে নিশ্চয় দেখি নিজে গম পাইছে যে অথনিৰ ভিডিঅ'টোত মানে অলপ হলেও বেলেগ লাগিছিল আৰু এতিয়া কোনো কাৰণত ঘৰৰ চোতালত হৈ থকাৰ নিচিনা লগা নাই ইয়াত ত্ৰিপুৰাৰ নাটকখনৰ সেট ৰেডি কৰিছে লাইট চাই আছে আৰু আমাৰ নাটকখন যেহেতু দ্বিতীয় তেতিয়া তথাপিও মই যিমান পাৰো ভিডিঅ' এড কৰিবলৈ চেষ্টা কৰিম এয়া সম্পূৰ্ণ পৰিৱেশ তোমাৰ মাতৃ ইমান ধুনীয়া পায় মই পাৰ্টিনাফা শুনি আছিলো নহয় এতিয়া যাবা দে ন কথা এটা কম বেয়া পাবা নেকি তুমি ইমান ধুনীয়া পায় চৌৰি হা কি জানা মোৰ মানে আগতে অলপ ফিগাৰটো প্ৰকট হৈ গ'ল যে সেইটো কাৰণে মোক আজিকালি ডাঙৰ ব্লাউজ লাগে তোমাক ডাঙৰ ব্লাউজ লাগে মানে বুজিলো তুমি নাজানা ন মই মানে যদি ততে ভাওনা কৰিবলৈ যাওঁ যে মই গমেই পোৱা নাছিলো এই নয়ন তোমাৰ সেই দীঘল ন আৰু কেইদিনমান আগতে যে দীঘল চুলি দেখিছিলো সেই কাৰণে নহয় তুমি চব থিয় হৈ আছা আমাৰ সত্য দায়িত্ব আহি পাবহি এতিয়া আজিৰ পৰা মানে আমাৰ ভাওনা ভাগৰ অখৰা কৰাৰ কথা আছে যে চাবা হা ঠিক আছে মই যে এই ফুলটো বৰ ভাল পাওঁ জানা গুৰু দুজনাই আমাৰ অসমীয়া সমাজক গীত মাত সুৰেৰে চহকী কৰি থৈ গৈছে কিন্তু নয়ন তোমাৰ কথা কৈছে আগতেতো নাছিলে কি জানা মোৰ নহয় কেতিয়াবা একেবাৰে লেডিজ হৈ যাব মন যায়
এতিয়া মানুহে মোক নয়ন কলনী নয়না বুলিয়ে মাতিবলৈ লৈছে। এইটো কিন্তু বৰ বেয়া কথা হৈছে দেই নয়ন। তুমি ভাওনাত ভাগ লোৱা মই বুজি পাইছো, পুৰুষে নাৰী চৰিত্ৰত অভিনয় কৰাটো আমাৰ পৰম্পৰা। তুমি কিয় ইমান পৰীক্ষা চাইছা? তারপর আপনাকে কি চাইছে? কি চাইছে? আপোনালোকে জাত পাত খেল মেলত লাগি তাৰ পৰা ৰং চাইছে। সেইখন সমাজৰ মানৱীয়তা জুৰিয়ে ঘূৰি কেতিয়াবা চাই কৰিলে। যাওক ইয়াৰ পৰা, যাওক ইয়াৰ পৰা। সে তার মতো ব্যস্ত, আমি আমার মতো। Respected sir, your reference number. কালি যিহেতু মই ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ, আজি পুনৰবাৰ আমি ইয়াতে নাটক চাবৰ বাবে আহিছোঁ। বিহাৰৰ এখন নাটক আৰু আমাৰ পশ্চিমবংগৰ এখন নাটক আছিলে। সেইখন নাটকে আমি উপভোগ কৰিলোঁ, বহুত ভাল লাগিলে আৰু তাৰ কিছু ভিডিঅ' মই এড কৰিছোঁ। আৰু যদি আপোনালোকে মোৰ চাই ভাল লাগিলে তেতিয়া লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব।